আজি বনাইছিলোঁ কাবুলী বুটৰ তৰকাৰী। আহকচোন কেনেকৈ বাৰু বনাইছিলোঁ দেখুৱাওঁ। নমস্কাৰ সকলোলৈ, মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কাবুলী বুটকেইটা মই ৰাতিয়ে ভিজাই থৈ দিছিলোঁ আৰু ৰাতিপুৱা ধুনীয়াকৈ ধুই মেলি লৈ লৈছোঁ। মই ইয়াতে কুকাৰটোত দি দিছোঁ। তাৰপিছত মই আলু কাটি লৈছিলোঁ, এয়া আলুখিনিও ইয়াতে দি দিছোঁ। তাৰপিছত দুটা বিলাহী দি দিম ইয়াতে। তাৰপিছত ইয়াতে পানী দি দিছোঁ। মই 2 কাপ পানী দি দিছোঁ ইয়াতে। তাৰপিছত কুকাৰটোত ঢাকনিখন লগাই এইখিনি মই এতিয়া বইল কৰি ল'ম। 2টা চিটি অহাৰ পাছত মই নুমাই দিছোঁ। এই আমাৰ ধুনীয়াকৈ বইল হৈ গৈছে আৰু এই বিলাহীৰ বাকলিখিনি গুচুৱাই দিম। তাৰপিছত কেৰাহী এটা বহাই দিছোঁ আৰু ইয়াতে মই তেল দি দিছোঁ। তাৰপিছত অলপমান গৰম মছলা দি দিছোঁ আৰু 2টা তেজপাতো দি দিছোঁ। এইখিনি অলপমান গোটা জিৰা দি দিছোঁ আৰু চেনি অলপমান দি দিছোঁ। তাৰপিছত এয়া কাটি থোৱা জলকীয়া আৰু পিঁয়াজখিনি ইয়াতে দি দিছোঁ। দি কাৰণে এইখিনি অকণমান লাৰি দিছোঁ। এইখিনি ভজা হোৱাৰ পাছতে মই ইয়াতে দি দিছোঁ হালধি, জিৰাৰ গুড়ি, তাৰপিছত মিট মছলা আৰু চিকেন মছলা আৰু জলকীয়াৰ গুড়ি। আৰু সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। তাৰপিছত এইখিনি অকণমান লাৰি দিম যাতে মছলাখিনি অলপমান ভাজা যায়। মছলাখিনি অলপ ভাজা হোৱাৰ পাছত ইয়াতে বিলাহী 2টা দি দিছোঁ। বিলাহী 2টা এনেকৈ মই ভাঙি দিম, তেতিয়াহ'লে গলি যাব। ইয়াৰ পাছত ইয়াতে বইল কৰি থোৱা কাবুলী বুটখিনি ইয়াতে দি দিম। তাৰপিছত এইখিনি অলপমান ভালদৰে লাৰি দিম। এইখিনি হৈ গ'ল। তাৰপিছত উহাই লোৱা আলুখিনিও ইয়াতে দি দিছোঁ। গোটেইখিনি একেলগে দিয়া নাই, আলুখিনি বেছি উহোৱা হৈ গৈছে ন, গতিকে ভাঙি যাব, সেইকাৰণে আলুখিনি অলপমান পিছত দিছোঁ। ইয়াৰ পাছত ইয়াতে মই পানী দি দিছোঁ। পানী বেছি নিদিওঁ, কম পৰিমাণে দিম, বেছি জোল নকৰোঁ। তাৰপিছত এইখিনি অলপমান ধুনীয়াকৈ এনেকৈ লাৰি দিম। তাৰপিছত 10 মিনিটমান থকাৰ পাছত আমাৰ কাবুলী বুটৰ তৰকাৰী ৰেডি হৈ যাব। আৰু এই দেখিছে উতলাইছে ধুনীয়াকৈ। এইখিনি হোৱাৰ পাছত ইয়াতে মই অলপমান ধনিয়া দি দিছোঁ। আৰু এই দেখিছে সুন্দৰ কাবুলী বুটৰ তৰকাৰী হৈছে। আৰু আজিলৈ ইমানে।